গাইজ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পল্লৱী মিডিয়া অফিচিয়েল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু আমাৰো ভালেই। আৰু আজি বতৰ একেবাৰে হেমেকা, মানে কি ক'ম আৰু বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা, কিন্তু এইটো নহয় যে জোৰত দি আছে, কিনকিনীয়া বৰষুণ বোলে কয় যে। ইপিনে চোৱাচোন, নহয় ইপিনে চোৱা তোমাৰ দুষ্টবোৰ দেখি আছে চবেই। ইয়াতে দেখিছে দুষ্ট ৰাতিপুৱাৰ পৰা জানে মোক গাটো ধুব যাব নিদিয়ে। দেউতাক নাই, দেউতাক আজি ঘৰতে আছে আৰু দেউতাকে কিবা কিবি বজাৰ কৰিব ওলাই গৈছিলে। সি মানে মোক গাটো ধুবলৈও দিয়া নাই, মানে মূৰটো মই কিবাকৈ ধুই ওলাই আহিছোঁ। মানে ইমান মামাকৈ দুৱাৰখন মাৰি আছে। মই বোলো এতিয়া মোক মাৰি নথলেহে ৰক্ষা দুৱাৰখন, আৰু মাৰি থ'লেও সিহঁতে আছেই যেনেকৈ খুলি দিব। আৰু সি আজিকালি অকলে ৰুমত সোমাই থকাও হৈছে জানেনে। মোৰ একদম ভয়, কেতিয়াবা ভিতৰৰ পৰা দুৱাৰৰ লকটো মাৰি ল'ব, তেতিয়া আৰু কি হ'ব, ওলাই আনিব নোৱাৰিম। আকৌ কি কৰিব লাগিব নাজানো আৰু মোৰ মানে টেনশ্যন হৈ যায়। ইপিনে স্কুলো তো আজি ঘৰতে আছে, মিষ্টাৰো আছে। ইপিনে পূৰা ঢেৰকনি দিছে। ঘৰৰ ইটো সিটো কাম, কি বনাওঁ কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম। শ্বুটিঙৰ ভিডিঅ' আপোনালোকলৈ মই ধুনীয়াকৈ আগবঢ়াইছোঁ, চাইছে। তেনেকৈ সদায় দিব নোৱাৰিলেও মাজে মাজে আপোনালোকক মই শ্বুটিঙৰ ভিডিঅ' দি থাকিম, চাই থাকিব। আৰু আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে কৰিছে অশেষ ধন্যবাদ জনাইছোঁ। লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এনেকৈ, এয়া চাহ একাপ লৈ, ৰুটি আৰু অকণমান চাহ তো চাই থাকোঁ ধুনীয়াকৈ। এয়া যিহেতুকে বজাৰলৈ গৈছিলে, এইবিলাক বজাৰ লৈ আনিছে। ইছ ৰাম, এইটো কি হয়, সৰু আলু মা। মই যে কঁঠালৰ গুটি বুলি ভাবিছিলোঁ দেই, আছে বাৰু আমাৰ কঁঠালৰ গুটি। আৰু এইবোৰ লৈ আনিছে বজাৰ। এই চাইডে লৈ আনিলে গাহৰি। এতিয়া আজি মই কি বনাম গাহৰি মাংস আপোনালোকক দেখুৱাম দেই। এয়া আগতে বইল হ'বলৈ দিওঁ। আৰু এই চাইডে আনিলে এয়া কি, শিঙৰা মাছ। বেছি নহয়, অলপেই, কিন্তু ভাল লাগে দিয়ক এনেকৈ ফ্ৰাই কৰি খাই শিঙৰা মাছ। আৰু এইবোৰ চব্জিবোৰ লৈ আছোঁ। এইবোৰ চব্জিবোৰ, এইবোৰ চব এতিয়া চিজিল কৰি আমি এনেকৈ কি কৰিব লাগিব নিকিতা? কি কৰিব লাগিব? হাঁহি লাজ নিকিতা, কি কৰিব লাগিব? এতিয়া সব চিজিল কৰি খাব লাগিব। তাৰপিছত বায়ে এতিয়া গাহৰি মাংস বনাব। জানো কেনেকৈ বনাই, মইতো নাজানো আৰু নাখাওঁ। খাম বুলি ভাবিছোঁ। এতিয়া তাই নতুনকৈ খাব আৰু মানে দেই গাহৰি মাংস। আৰু আমাৰ নেহা বাইদেউ হাই কৈ দিয়া তুমি এবাৰ। এতিয়া আমাৰ নেহা বাইদেউ কি বহাই দিব? গাহৰিটো বইল হ'ব দিয়া। মই আহি আছোঁ কিটচেনত। পুকুক কিবা কিবি পুকুৰ কান্দি আছে, মেনেজ কৰি আহোঁ। হাই কৈ দিয়া এবাৰ, চাই থাকক। আমি মাছ বচি আছোঁ, শিঙৰা মাছ। কি মাছ? কি শিঙৰা মাছ। আৰু ভাতটো কি বুলি কয়? বাইদেউ ভাত বাঢ়িছোঁ। আমাৰ নেহা বাইদেউ একদম পূৰা মাছ বাচি আছে। আৰু আমাৰ এটাক চাওক, চতুক। আমাৰ চতুক কি কৰি আছে? ঔষধৰ বটলবিলাক লৈ হৰি দোকান মেলিছে। এখন দোকান। দে সোনকালে কৰ। শিঙৰা মাছ মই এতিয়া ভাজিম ধুনীয়াকৈ। বহুত দিনৰ পৰা আজি খাইছোঁ মানে শিঙৰা মাছ। তই খোৱাই নাছিলি ন? ঘৰতো মাৰি পেলাই খাব লাগে। কি মাৰি? বৰশী মাৰি মানে? ঘৰত মাৰি পেলাই খাব লাগে। ইয়াতো কেতিয়াবা মাছ, কেতিয়াবা ভাত, কিবা কিবি মানে এদিনৰ নহয়। মাছ মাংস নোহোৱাকৈ আমাৰ ইয়াতে কেতিয়াবা মাছ মাংস একেলগতে খাব লাগে। আমিতো নেখাওঁই। কি কৈছে আপোনালোকে বুজি পাইছে? তাই কৈছে ঘৰত ইমান নাখাওঁ, ইয়াতে মাছ মাংস ডেইলি। মাছ মাংস চলিয়ে থাকে। খাই যাক পুৰা, তই খা আৰু ধুনীয়াকৈ শকত। আমাৰ নেহা ধুনীয়া হৈছে হাতকৈ, হয়নে নহয়? আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। এইটো মোৰ আপি। আৰু এই চাইডে মোৰ যোগাৰ হৈ গ'ল। এয়া হ'ল নহৰু কুটি লৈছোঁ, পিঁয়াজবোৰ অকণ ডাঙৰকৈ লৈছোঁ, কেপচিকাম, লগতে বিলাহী। আৰু এয়া গাহৰি মাংসখিনি এয়া। আৰু এইখিনি মই বনাম এতিয়া। এই চাইডে আমাৰ নিকিতা পানী বহুত হৈ গ'ল। চাম দেখিছেনে? পানী ৱাশ্বিং মেচিনত বহুত হৈ গ'ল। আমি এতিয়া পেলাবহে লাগিব, গম পাইছা নিকিতা? পানী অলপ বেছি হৈ গ'ল। এতিয়া আৰু থৈ দিওঁ এইখিনি। আৰু
আজিৰ ৰেচিপিটো মই আপোনালোকক দেখুৱাইছোঁ এয়া কেৰাহী হয় এখন কেৰাহীখন গৰম হ'বৰ কাৰণে দিছোঁ লগতে দি দিলোঁ তেলখিনি গৰম হোৱাৰ পাছতে মই ইয়াতে দি দিম পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ অকণমান ডাঙৰকৈ লৈছোঁ আৰু 3টা পিঁয়াজ চ' পিঁয়াজখিনি অকণমান ভাজিম বেছি নাভাজোঁ বাৰু তাৰ পাছতে ইয়াতে মই দি দিলোঁ এয়া বিলাহীখিনিও বেছি নাভাজোঁ যিহেতুকে মই বনাই আছোঁ চিলি পৰ্ক আপোনালোকে জানেই তথাপিতো মই দেখুৱাই আছোঁ আৰু লগতে এয়া কেপচিকাম দি দিলোঁ কেপচিকাম বিলাহী আৰু পিঁয়াজখিনি অকণমান সময় মই ভাজি থাকিম তাৰ পাছতে বেছি ভাজিব নালাগে অকণমান কেঁচা হৈ থাকিলে বেছি ভাল আৰু চব্জিখিনি লগতে দি দিলোঁ এয়া বইল কৰি লোৱা মাংসখিনি গাহৰি মাংসখিনি আৰু এইখিনি অকণমান সময় ভাজাৰ পাছত ইয়াতে মই নিমখ দি দিলোঁ আপোনালোকে জোখমতে নিমখখিনি দি ল'ব আৰু অকণমান লাৰি থাকিব যাতে কেৰাহীত লাগি নাযায় আৰু জুইটো চিমত থৈ দিব তাৰপিছতে ইয়াতে মই দি দিলোঁ চচ এইটো টমেটো চচ হয় টমেটো চচটো দিলোঁ কাৰণ যিহেতুকে টমেটো চচটো দিলে ফ্লেভাৰটো বহুত ধুনীয়া খাবৰ কাৰণেও বিৰাট টেষ্ট লাগে আৰু টমেটো চচটো দিয়াৰ পিছত ভালকৈ লাৰি পেলাই মই আকৌ দিলোঁ ইয়াতে চয়া চচ আপোনালোকে বেছিকৈ নিদিব নহ'লে তিতা হৈ যাব পাৰে জোখমতে দি দিব অলপ আৰু এইখিনি মই এতিয়া এয়া লাৰি আছোঁ ভালকৈ আৰু ইয়াতে মই বিশেষ মছলা একো নিদিওঁ জিৰা জালুক নিদিওঁ আৰু এইখিনি দেখিছে নহয় এইখিনি মই কৰ্ণফ্ল'ৰ পাউডাৰখিনি মই এনেকৈ ঘুটি থৈ দিছিলোঁ বাতিতকৈ আৰু এইখিনি মই তাৰপিছত তাতে ঢালি দিলোঁ আৰু কৰ্ণফ্ল'ৰটো দিয়াৰ অলপ পিছতে অকণমান পানীও দি দিছোঁ কাৰণ বেছি গোট খাই গৈছিলে বেছি পানী নহয় অলপ আৰু আজি আমাৰ ঘৰত জুলীয়া টাইপৰ একো বনোৱা নাই যিহেতুকে মই এনেকৈ দিলোঁ আৰু এয়া হ'ল মঞ্চুৰিয়ান হয় এইখিনি মই শেষলৈ দি দিছোঁ আৰু এইখিনি দিয়াৰ লগে লগে গোট খাই যায় মানে বস্তুটো কৰ্ণফ্ল'ৰ পাউডাৰে গোট কৰে আৰু ইয়াৰে মই বেছিও দিয়া নাই অলপ দিছোঁ ইয়াত কোনো মই মছলা ইউজ কৰাই নাই কাৰণ নহৰুটো দিম বাৰু শেষলৈ কিন্তু এতিয়া মই আদা নহৰু জিৰা ধনিয়া একোৱেই দিয়া নাই জাষ্ট এয়া হ'ল সৰু সৰুকৈ কুটি লৈছিলোঁ মই শেষত মই এইখিনি ধুনীয়াকৈ এনেকৈ দি দিছোঁ ওপৰতে কাৰণ হৈ গ'ল যিহেতুকে বইল কৰা থাকেই বস্তুখিনি বেছি সময় নালাগে এয়া চাওক কি ধুনীয়া কালাৰ আহিছে আৰু মই এতিয়া গেছটো অফ কৰি দিলোঁ কোনোবাই দিলে দিবও পাৰে কোনোবাই নিদিলেও নাই মই ধনিয়াটো দিছোঁ মান ধনিয়া শেষত মই অকণমান মান ধনিয়া দিছোঁ আপোনালোকেও তেনেকৈ কৰি চাব বিৰাট ভাল পাব বনোৱা মেলা হৈ গ'ল মই এতিয়া ফ্ৰী এতিয়া একদম পূৰা ভাত খাম আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক এটা ধুনীয়াকৈ ৰেচিপি দেখুৱালোঁ পৰ্ক বনোৱা আৰু যিসকলে পৰ্ক নাখায় একো নাই মই বেয়া নাপাওঁ আপোনালোকে ইগন'ৰ কৰি দিলে হ'ল এইখিনি নাচালে হ'ল স্কিপ কৰি দিব তো এই হ'ল আৰু আহা বহা মানুহজনো আহি পালে বজাৰ চজাৰ কৰি অকণমান দেৰি হৈ গ'ল আমাৰ কিবা কিবি কামো আছিলে বাহিৰা তেওঁ তাতে কেনাই মোক তোমাতকৈ বগা দেখিছে নেকি সেইটো ৰাইজৰ মন্তব্য ৰাইজৰ ওপৰত এৰি দিলে হ'ল কমেণ্টবিলাক তেতিয়া পঢ়ি পেলাইও ভাল লাগে ন চ' এইটো ৰাইজে ক'ব কোন বগা কোন ক'লা তুমিয়ে বগা দিয়া মই নিজে কৈছোঁ দেই কেমেৰাত অকণমান মোক বেছি বগা দেখিছে নহয় তেওঁ বেছি বগা মোতকৈ বহুত বগা কিন্তু ভৰি হাত মোৰো বগা তেওঁতকৈ হাই আৰু অঁ কি কয় আজি পৰ্ক বনাইছোঁ তেওঁ মানে কি চিলি পৰ্ক খাব খুব মন গৈ আছিলে আজি দাইল চাইল একদম বনোৱা নাই আৰু শিঙৰা মাছ ভাজা গ'ল আৰু তোমাৰ কাৰণে অকণমান শাক আমি খাই আছোঁ শাক তোমাৰ কাৰণে ভাজিছোঁ অকণ পালোঁ ৰাতিপুৱা অকণমান ভাল মাছ পালোঁ টিঙৰা মাছ টেঙা নবনালোঁ আৰু বতৰটো চাই পেলাই নবনালোঁ টেঙা নবা শিঙৰা মাছ সেইকাৰণে আমাৰ ছাৰে দৌৰি দৌৰি আহিছে দেই আমি ক'ৰবাত যোৱা বুলি গ'লোঁ পাপা আৰু মই অঁ এতিয়া মাজতে আহি বহিব চাব দেই আপোনালোকে মানে ইছৰাম মা আয়ো দেখিছে এইবিলাক দেউতাক আৰু মোক মানে ওচৰত বহিবই নিদিয়ে দে হ'ব অঁ ইয়ে চি হে ভগৱান কৈ দিয়াচোন হে ভগৱান হ'ল এতিয়া শান্তি আজি আকৌ নতুনকৈ ক্লাছ ষ্টাৰ্ট হৈছে দেই কালি মানে সি ফূৰ্তি এটা খাইছিলে এটা খাই দিছে ঠাণ্ডা হ'বাচোন এইয়া তাক বুদ্ধি কৰি আমি থৈ পেলাই আহিলোঁৱে দুইটাই অকণমান ভিডিঅ'ত কথা পাতোঁ আপোনালোকৰ লগত দেখিলেনে এয়া তো এতিয়া তেওঁৰ বোলে মন গৈছে আজি চিলি পৰ্ক খাবৰ কাৰণে আজি কি হৈছে জানে আমাৰ ডাঙৰ বাবা নাই আজি তাক মিছ কৰিছে যদিও তালৈও পঠিয়াই দিয়া গৈছে দেউতাকে দি পঠিয়াইছে সি আছে মামাকৰ পাৰ্চেল কৰি পেলাই কি কৰি দিছা পাৰ্চেল কৰি পেলাই
পৰ্ক মানে কি যেতিয়া নেকি এওঁ পৰ্ক আনিছে মোৰ মানে তালৈ বৰ মনত পৰি গ'ল খাই ভাল পায় ন তো সেইটো কাৰণে এওঁক কৈছোঁ তালেও হেৰি কৰা এওঁ কৈছে নাই মই অলৰেডি ল'লোৱে তাৰ কাৰণে মামাহঁতৰ ঘৰত দিব আছে কাৰণ আমাৰ বৌহঁতে নাখায় অকল অংশু মুন আৰু সি আৰু দদৈ খাব চাৰিটাই খোৱা মানুহ তাতে বেছি নাই কিন্তু চাৰিটাই ইয়াতে খাই ভাল পায় সেইকাৰণে পঠিয়াই দিছোঁ আৰু তো তালৈ মাহঁতৰ ঘৰত আছে সি আজি 2 দিন ধৰি কাৰণ তাৰ এতিয়া মানে কি আৰু মামাকৰ ঘৰত থকাও নাই নহয় এই 2 দিন বোলো তাতেই থাকক এইটো মানে তাতে কলেজ খুলিব এইটো তো কাৰণে কলেজ খোলাৰ আগত বোলে সেই 2 দিনমান তাতে থাকিব বিচাৰে যাওক যাওক তাতে থাকি মেলি আৰু 2 দিনেই গৈছে তাকো নাযায় জোৰ কৰি কৰি পঠিয়াইছোঁ আইতাকে মানে বকি বকি ক'তো নাযায় ঘৰৰ পৰা নোলাই ৰুমটোতে এয়া এইটো আহিল আৰু দিগদাৰ দিবলৈ এতিয়া আমি ভাত খাওঁ এয়া হ'ল মানুহজনৰ কাহি এয়া শাক ভাজি পৰ্ক লগতে মাছ ফ্ৰাই আমি তলতে বহি খাম আজি আমি বেডৰুমত খাম আৰু ল'ৰাই কাহি আনি লৈছে দেখিছে না তাকো অলপমান তাতে এনেকৈ ভাত দি দিম আৰু এয়া হ'ল আমাৰ নেহা বাইদেউ আজি কি আঙুলি কি কামোৰা যাব নেহা তই যে ক ডাইলগটো কি কচোন নকয় এয়া তাইৰ ধুনীয়াকৈ খাই এতিয়া আৰু এইখন হ'ল মোৰ কাহি মই ভাত অলপ লৈছোঁ ইয়াৰে ভাত অকণমান মই কুকুকো দি দিম কুকু আহা বহি লোৱা কি বহা নিকিতা আৰু আমাৰ এয়া নিকিতা বাইদেউ তাই বোলে পৰ্ক নাখায় সেইকাৰণে দাইল আৰু কি মাছ শাক জ্বলা আৰু নিমখ দেখিছে নাই একেবাৰে সিহঁতৰ তুমি নাই লোৱা দিয়া খা কি হয়তো বাদাম বা চিপছ নহয় এইটো বাদাম 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 এইমাত্ৰ দেউতাকৰ লগত ইমান তৰ্ক কৰিলে মই বোলো ভিডিঅ'টো কৰোঁ কেপচাৰ কৰি লওঁ আপোনালোককো দেখুৱাম দেউতাকৰ লগত সি তৰ্ক কৰিছে বাদাম তাৰ মতে সেই পেকেট চিপছ আৰু বাপেকৰ মতে বাদাম অৰিজিনেলটো বাদাম দেখিছে নাই বাদাম চিপছ নহয় বাদাম নহয় চিপছ বাদাম ষ্টাৰ্ট হৈ গ'ল কাহটো মানে 2 দিনমান ভাল হয় আৰু 2 দিন কি হয়তো বাদাম নহয় অ' বাদাম দেউতাকৰ লগত সি তৰ্ক কৰিছে এইটো বোলে চিপছ দেউতাকে কৈ আছে বাদাম মোৰ এইখিনি অকণমান বেকাৰ হৈছে আৰু দেই ষ্ট্ৰেইট কৰাৰ পিছত হৈ গ'ল ন 1 years হৈ গ'ল ষ্ট্ৰেইট কৰা নাই আৰু এতিয়া কি কৰিবা ইয়াত কি কৰিবা অঁ নাই আৰু নাই বাদাম এতিয়া খাবানে বাদামটো খাবা অঁ বাপৰে টিভি চাই হ'ব বাদামখিনি যে লৈছা গোটেই খোৱা এতিয়া খাব লাগিব কিন্তু দিয়া বাপেকে খোৱাৰ কাৰণে দেই বাপেকে নিয়াচোন তাৰ পৰা এডোখৰ খাই দিয়া তুমি এয়া আৰু দেউতাকে বাদাম নিছে দেই ই পাপাই খাই দিলে চি হ'ব আৰু এক্টিং তোৰে এক্টিংবিলাক মই নেদেখাওঁ তোৰ ইয়ে ৰাম দেখিছে এই চাওক বিচনাত গোটেই এই হ'ল কাম 1 পেকেট খুলিব 1 খাব আৰু বাকীবোৰ চাওক এই চাওক হৈ গ'ল উৎপাত দৈছো মানে একদম দৈছো দুষ্টবিলাক চব জানে মা দেখিছে লাট মাৰি দেখিছে নাপায় মই মৰি যাম লাট মাৰিলে বাদামখিনিৰ লগত শুই লৈছে এইবিলাক চব বাদাম নিমখ আছে নিজেতো কাজিয়া কৰি চিপছ বুলি ল'লে আৰু এতিয়া দেউতাকক ধৰি লৈ খুৱাই আছে গোটেই একদম য'ত পৰিছে মানে বাবাক খুৱাই দিছে বাপেকক খুৱাই আছে চা যিমান পাৰে মানে যিমান পাৰে আজি কোন নাই আমাৰ দাদা নাই ন দাদাক মিছ কৰিছোঁ কৈ দিয়া ইমান দুষ্ট মানে কি ক'ব এই আৰু সি দেউতাকক ইমান নাপায় ন যেতিয়া পায় মানে একদম দেউতাকৰ লগত নক'ব আৰু দাদাকক দেখা নাই যে ভিডিঅ'ত যদি ওলাই মানে ফটো চটো দেখা পায় নিজে মাতি থাকে দাদা আৰু আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমাৰ ছাৰে দেখিছে নাই সেই চাইডে শুবলৈ ধৰিলে
এওঁ শুব ধৰিলে লগতে আমাৰ ফ্ৰিজটো আপোনালোকৰ হয়নে নহয় নাজানো বেয়াই হৈছে নে কি হৈছে দেখাব লাগিব এইখিনিত কি হয় নেকি তা সেইখিনি পানী পৰি আছে পানী পৰে নহয় জমা হৈ এই চব্জি থোৱা হেৰিটোৰ পৰা পানীটো পুৰা একদম জমা হৈ থাকে দেখুৱাবই লাগিব চাগে এইবাৰ তো এই কি কৰি আছোঁ বোলো আপোনালোকক দেখুৱাই আছোঁ আই পোকো আহা ৰুমৰ পৰা দুষ্ট আহা ইয়াত আহা পাপাক দিগদাৰ নিদিবা আহা আৰু এতিয়া যিহেতুকে কাম বন হৈ গ'ল অকণমান বাহিৰতে বহোঁ আমাৰ নেহা বাইদেউ কি কৰি আছে আপুনি ৰাতিৰ কাৰণে তাই এয়া চব্জি কাটি আছে মানে তাই কৈছে মোক যে বা মই গধূলি সময়ত অকণমান কিবা বেলেগ কাম কৰিম এতিয়া মই ৰাতিৰ কাৰণে যোগাৰ কৰি থৈছোঁ দিনটো শেষ হোৱাই নাই ৰাতিৰ কাৰণে তাই যোগাৰ কৰিলে মোক কিবা কাটি আছে কি বাইদেউ বন্ধাকবি এই কি কৰিছ সেয়া সেনেকৈ নহয় এইটো গুচাই দে পাতটো গোটেইটো মা এই খাব মোক দেই আৰু এওঁক কৈ আছোঁ সৰুকৈ কলডিল এটা আছে ইয়াত পাৰৰ মাংস দি কলডিল খালে বিৰাট ভাল লাগে কিন্তু মই ভাবিছোঁ লোকেল মুৰ্গী দি বনাম তুমি লোকেল মুৰ্গী আনিবা আজি নাখাওঁ বাৰু আজি মোৰ একদম খাব মন নাই আমাৰ ভাত ল'লেও এই দুটা ইমান বেছি খাব নোৱাৰোঁ কিন্তু এই চতুৱে একেবাৰে দৌৰি আহিলে মাকৰ পিছে পিছে এবাৰ চেয়াৰখন ল'ব দেখিছে আপোনালোকে দেখিছে চেয়াৰখন লৈ বহিলে আৰু মানুহ চাব এতিয়া হাই কৈ দিয়া হাই সেই ৰাস্তাৰ মানুহবিলাক চাব মানুহ আজি যিটো ৰেচিপি বনালোঁ হয়তো বহুতে ভাল নাপাব পাৰে কাৰণ বহুতে পৰ্ক নাখায় মই কৈছোঁ আগতে চাব এবাৰ ট্ৰাই কৰি যিসকলে খায় বিৰাট ভাল লাগে জানেনে তেনেকৈ আৰু তিল পৰ্কো মই একদিন বনাই দেখুৱাম আপোনালোক ভিডিঅ'টো বেছি দীঘল নকৰোঁ মই এইখিনিতে সামৰণি মাৰোঁ কাৰণ আজি মই অকণমান ওলাইও যাম এতিয়া তো ভাবিলোঁ যে ভিডিঅ'টো আৰু বেছি দীঘল কৰিলে দীঘল হৈ যাব সেইটো কাৰণে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰোঁ ভাল লাগে আপোনালোকৰ লগত এইবোৰ বস্তু শ্বেয়াৰ কৰি ঘৰত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাওঁ শ্বুটিঙত গ'লেও আপোনালোকক কি কৰিছোঁ দেখাই আছোঁ আৰু সদায় শ্বুটিঙৰ ভিডিঅ' দিব নোৱাৰিবও পাৰোঁ একদম বেয়া নাপাব তথাপিতো আপোনালোকে স্নেহ বন্ধন চাই থাকিব মই স্নেহ বন্ধনত খুব সোনকালেই ওলাম আৰু এই আৰু আমাৰ ঘৰত এইবিলাক হাহাকাৰ এই দেখিছে নাই কাজিয়া দেখিছে নাই কুকুৰ উৎপাতে নেহাৰ লগত যুঁজিব নিকিতাৰ লগত যুঁজিব একদম মানে দেখিছে এয়া চাওক তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ যিসকলে অলৰেডি মোক ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে তো ফ্ৰেণ্ডছ লাভ ইউ বাই বাই এইবিলাক উৎপাত চাওক কুকুৰ উৎপাত চাওক চাওক দেখিছে আহি পিনে চাওক পুকু বাই বাই কোৱা পুকু বাই বাই দেখিছে নেহাক কি কৰিছে এয়া হ'ল দুষ্ট আমাৰ ঘৰৰ